নমস্কাৰ TR আছামিজ এডুকেশ্যন চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত 2020 বৰ্ষত হৈ যোৱা DSS পৰীক্ষাৰ মেথামেটিক্স পাৰ্টৰ কেইটামান প্ৰশ্ন আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গতিকে আহক পলম নকৰি আৰম্ভ কৰোঁ। আমাৰ প্ৰথম প্ৰশ্নটো হ'ল, যদি এটা ত্ৰিভুজৰ দুটা সমান কোণ তৃতীয় কোণৰ দুগুণ হয় তেন্তে আটাইতকৈ সৰু কোণটো হ'ব। অপশ্যনবোৰ হ'ল 20 ডিগ্ৰী, 30 ডিগ্ৰী, 32 ডিগ্ৰী, 36 ডিগ্ৰী। আমি যদি এইটো ত্ৰিভুজ বুলি ধৰি লওঁ, আমাক প্ৰথমে কৈছে ত্ৰিভুজৰ দুটা কোণ সমান। আমি এইটো কোণ আৰু এইটো কোণ সমান বুলি ধৰি ল'লোঁ। পিছত কৈছে আমাৰ তৃতীয় কোণৰ দুগুণ হয়। এই দুটা কোণ এই তৃতীয় থাৰ্ড এংগল যিটো আছে ইয়াৰ দুগুণ হ'ব। যদি দুগুণ হয় তেন্তে এই কোণটো আধা হ'ব এই দুটা। এনেকুৱা ধৰণৰ সমস্যা আমাৰ অপশ্যন যিকেইটা দিয়া আছে ইয়াৰ পৰা আমি সমাধানটো উলিয়াই দিব পাৰোঁ, কোনো ধৰণৰ ফৰ্মুলা ইউজ নকৰাকৈ। আপোনালোকে চাব বস্তুটো। আমাক দিয়া প্ৰথম অপশ্যনটো দিয়া আছে 20 ডিগ্ৰী। যদি এই সৰু কোণটো 20 ডিগ্ৰী হয় তেন্তে এই দুটা কোণ 40 ডিগ্ৰী হ'ব। আমাক অংকত দিয়াই আছে দুটা কোণ সমান আৰু তৃতীয় কোণৰ দুগুণ। যদি 20 ডিগ্ৰী হয় দুগুণ হ'লে 40 হ'ব। যদি সৰু কোণটো আমি 20 ডিগ্ৰী বুলি ধৰোঁ আৰু সমান কোণ দুটা 40 ডিগ্ৰী হ'ব, যদি এইকেইটা আমি প্লাছ কৰি দিওঁ আমাৰ হ'ব 100 ডিগ্ৰী। আমি জানো ত্ৰিভুজৰ তিনিটা কোণ মিলাই 180 ডিগ্ৰী হয়, 180 ডিগ্ৰী। গতিকে যদি এইটো 180 ডিগ্ৰী হোৱা নাই, এই অপশ্যনটো ভুল। ঠিক তেনেদৰে আমি যদি বিটো চাওঁ, বি যদি সৰু কোণটো 30 বুলি ধৰি লওঁ তেতিয়া এই দুটা কোণ 60 ডিগ্ৰী হ'ব, ডাবল হ'ব, যিহেতু দুগুণ হয় এই কোণ দুটা এইটোৰ। গতিকে এইকেইটা যদি আমি প্লাছ কৰি দিওঁ 30 প্লাছ 60 প্লাছ 60 আমাৰ হ'ব 150। ঠিক তেনেদৰে আমি যদি 32 বুলি ধৰি লওঁ এই কোণটো, তেতিয়া এই দুটা কোণ হ'ব 64কে দুগুণ। যদি 32 প্লাছ 64 প্লাছ 64 কৰোঁ তেতিয়া আমাৰ হ'ব 160। ঠিক গতিকে এইটোও নহ'ল। গতিকে বাকী যিটো আছে ডি অপশ্যন 36, যদি সৰু কোণটো 36 হয় তেন্তে এই দুটা কোণ আমাৰ হ'ব 72 ডাবল হ'লে। গতিকে 36 প্লাছ 72 প্লাছ 72 এইকেইটা প্লাছ কৰিলে আমাৰ 180 হ'ব। গতিকে ইয়াৰ শুদ্ধ অপশ্যন এইটোৱেই। ইয়াৰ শুদ্ধ উত্তৰ 36 ডিগ্ৰী। সৰু কোণটো এইটো যিটো কোণ আছে এই কোণটো 36 ডিগ্ৰী হ'ব। এই অংকটো আপোনালোকে সৰু কোণটোৰ মান x বুলি ধৰি লৈ কৰিব পাৰে। এইটো যদি ত্ৰিভুজ হয়, এইটো সৰু কোণটো যদি x হয়, আমাক অংকমতে ইয়াত কৈ আছে সৰু কোণটোৰ দুগুণ বাকী কোণ দুটা। যদি এই কোণটো x হয় তেন্তে এই দুটা কোণ হ'ব আমাৰ টুৱাইছ x, দুগুণ হ'লে আমাৰ টুৱাইছ x হ'ব। আমি জানো ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী। গতিকে এই তিনিটা কোণৰ মাপ যদি আমি একেলগে প্লাছ কৰি দিওঁ, x প্লাছ টুৱাইছ x প্লাছ টুৱাইছ x ইকুৱেল টু হ'ব আমাৰ 180 ডিগ্ৰী। এতিয়া x টুৱাইছ x এইকেইটা একেলগ কৰি দিলে হ'ব আমাৰ 5x 180 ডিগ্ৰী। আমি যদি আমাৰ এক্সৰ ভেলুটো উলিয়াব লাগে, এক্সটো ৰাখি আমি 5টো ইকুৱেলৰ সেইটো ছাইডে লৈ গ'লে আমাৰ ডিভাইড হৈ যাব, যিহেতু এক্সৰ লগত এইটো মাল্টিপ্লাই হৈ আছে। মাল্টিপ্লাই হৈ থাকিলে ইকুৱেলৰ সেইটো ছাইডে লৈ গ'লে ডিভাইড হয়। গতিকে আমি এতিয়া যদি ডিভাইড কৰি দিওঁ, 5ৰে 180ক ডিভাইড কৰিলে 36। গতিকে আমি এক্সৰ মান পালোঁ 36, মানে সৰু কোণৰ মাপটো হ'ল 36, ডি অপশ্যনটো। নেক্সট কুৱেশ্যন, এটা পৰীক্ষাত 94% পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হয় আৰু 114 জন অনুত্তীৰ্ণ হয়। সৰ্বমুঠ কিমানজন পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল? অপশ্যনবোৰ হ'ল 1140, 2650, 1900 আৰু 1800। ইয়াত আমাক কৈছে এটা পৰীক্ষাত 94% উত্তীৰ্ণ হয় আৰু 114 জন অনুত্তীৰ্ণ হয়। যদি 94% উত্তীৰ্ণ হয় তেন্তে অনুত্তীৰ্ণ হ'ব 6%, যদি পাৰ্চেণ্ট হিচাপে হিচাপ কৰোঁ, আৰু সেই 6%টো হ'ব 114। আমি যদি মুঠ পৰীক্ষাৰ্থী x বুলি ধৰি লওঁ, ধৰা হ'ল মুঠ পৰীক্ষাৰ্থী x, তেতিয়া xৰ 6% আমাক দি আছে 114। ইয়াত যদি আমি x মানটো উলিয়াই দিওঁ আমাৰ আনচাৰটো ওলাই যাব। এইটো পূৰণ হ'ব 6%, এইটো আমি এনেদৰে লিখিব পাৰোঁ 6/100 ইকুৱেল টু 114। এইটো পূৰণ হৈ আছে, যদি আমি পূৰণ কৰি দিওঁ 6x আৰু 100টো এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন হ'ব, 114 × 100 হৈ যাব। আমাৰ এক্সৰ ভেলুটো লাগে, আমি এক্সটো ৰাখি 6টো ৰাইট ছাইডে লৈ যাম ইকুৱেলৰ, এইটো ডিভাইড হৈ যাব।
6 আমি 114ক ডিভাইড কৰি দিওঁ তেতিয়া আমাৰ হ'ব 19। এতিয়া 19 আৰু 100ক যদি পূৰণ কৰি দিওঁ আমাৰ হ'ব 1900। গতিকে উত্তৰটো আমাৰ 1900 হ'ব। এইটোৱে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, এজন মানুহে 10 মিটাৰ পূব দিশলৈ যায় আৰু তাৰপিছত 24 মিটাৰ উত্তৰ দিশলৈ যায়। আৰম্ভণি বিন্দুৰ পৰা বৰ্তমান দূৰত্ব কিমান? অপশ্যনবোৰ হ'ল 26 ডিগ্ৰী, 26, 30, 32, 35। এনেকুৱা ধৰণৰ সমস্যা সমাধান কৰোঁতে আমি প্ৰথমতে ডিৰেকশ্যনটো বনাই ল'ম। এইটো যদি ইষ্ট ৱেষ্ট, এইটো হ'ব চাউথ নৰ্থ। আমি মানুহজন মূল বিন্দু এইটো বুলি ধৰি ল'লোঁ। ইয়াৰ পৰা তেওঁ প্ৰথমতে আহিলে পূব দিশলৈ 10 মিটাৰ, এইটো পূবফালে আমি ইয়ালৈকে 10 মিটাৰ বুলি ধৰি ল'লোঁ। ইয়াৰ পৰা ইয়ালৈকে 10 মিটাৰ। তাৰপিছত 24 মিটাৰ উত্তৰ দিশলৈ, উত্তৰ ফালে এইফালে ইয়ালৈকে আমি 24 মিটাৰ বুলি ধৰি ল'লোঁ। ইয়াৰ পৰা ইয়ালৈকে 24 মিটাৰ। আমাক কৈছে আৰম্ভণি বিন্দুৰ পৰা বৰ্তমান দূৰত্ব কিমান? আৰম্ভণি বিন্দু আছিলে এইটো, ইয়াৰ পৰা বৰ্তমান আছে ইয়াত, ইয়াৰ পৰা ইয়ালৈকে দূৰত্ব কিমান উলিয়াব লাগে। এইটো এটা ত্ৰিভুজ হ'ল, এই এংগলটো হ'ব 90 ডিগ্ৰী। এইটো সমকোণী ত্ৰিভুজ। আমি জানো সমকোণী ত্ৰিভুজৰ এইটো অতিভুজ হ'ব। আমি এইটো যদি এক্স বুলি ধৰি লওঁ, অতিভুজ স্কোৱাৰ সমান সমান ভূমি স্কোৱাৰ প্লাছ উন্নতি স্কোৱাৰ। আমি এইটো ফৰ্মুলা মতে এক্সৰ ভেলুটো উলিয়াই দিব পাৰোঁ। এক্সৰ ভেলু যিটো হ'ব সেইটো হ'ব আমাৰ আৰম্ভণি বিন্দুৰ পৰা বৰ্তমান বিন্দুলৈ দূৰত্ব। গতিকে ইয়াত আছে 10 স্কোৱাৰ, 10 স্কোৱাৰ কৰিলে হ'ব 100, 24 স্কোৱাৰ, 24 যদি স্কোৱাৰ কৰোঁ আমাৰ হ'ব 576। এই দুটা প্লাছ কৰিলে হ'ব আমাৰ 676। এক্স স্কোৱাৰ আছে আমাৰ অকল এক্সৰ মানটো লাগে। গতিকে এইটো যদি আমি বৰ্গমূল লৈ লওঁ 676ৰ, তেতিয়া হ'ব 26। 26 পূৰণ কৰিলে আমাৰ 676 হয়। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব 26।